Shruti to work. Shruti is wearing a Asomiyat dress, so it's a good time. We are doing fashion show here. We are promoting নমস্কাৰ ফ্ৰেণ্ডছ বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ। ফ্ৰেণ্ডছ, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰক ষ্টাৰ শ্ৰুতি হাছান আজি অসমলৈ আহিছে তেওঁৰ অসমীয়া বয়ফ্ৰেণ্ড তথা জনপ্ৰিয় ডুডল আৰ্টিষ্ট শান্তনু হাজৰিকাৰ সৈতে। তেওঁলোকে অসমলৈ আহিছে খানাপাৰাত হৈ থকা গুৱাহাটীৰ খানাপাৰাত হৈ থকা ৰঙালী ফেষ্টিভেল উদযাপন কৰিবলৈ। অসমত উপস্থিত হৈ শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকাই সাংবাদিকৰ লগত কথা পাতে। তাতে তেওঁলোকৰ প্ৰথম চিনাকি কেনেকৈ হৈছিল আৰু কেনেকৈ তেওঁলোকৰ ভালপোৱা ষ্টাৰ্ট হৈছিল সেই বিষয়ে শ্ৰুতি হাছানে অৱগত কৰে। আৰু লগতে শ্ৰুতি হাছানে কিছুমান অসমীয়া শব্দও কয় আৰু লগতে অসমীয়া খাদ্যৰ বিষয়েও তেওঁৰ ভালপোৱা আৰু আগ্ৰহ প্ৰকাশ কৰে আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে তেওঁ আগ্ৰহ প্ৰকাশ কৰে। আহকচোন অকণমান চাওঁ ভিডিঅ'ত। मिले थे सोशल मीडिया के थ्रू एंड हमारे कॉमन फ्रेंड्स थे और उनके एक आर्ट प्लेटफॉर्म पेज पे बहुत साल पहले मीनिंग आई थिंक 2017 में उनका आर्ट वर्क देखा था मैंने। तो मैं जानती नहीं थी कि ये कौन है क्या है, बट उनका आर्ट वर्क जो है एकदम उठ के एकदम मेरे माइंड में इम्प्रिंट हो गया था। तो आई मेट हिज आर्ट फर्स्ट बिफोर मीटिंग हिम, और फिर उसके बाद हमारी बातचीत शुरू हुई। देन आई गॉट टू नो हिम एज अ पर्सन एंड आई सेड वाओ व्हाट अ ब्लेसिंग, सच अ टैलेंटेड आर्टिस्ट एंड सच अ वंडरफुल ह्यूमन बीइंग। इट्स अ रेयर कॉम्बिनेशन। নেক্সট খবৰটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী ছয়াম আৰু নৱগত এক্ট্ৰেছ চেলেষ্টি বৈৰাগীৰ বিষয়ে। তেওঁলোকৰ আপকামিং শ্বৰ্ট ফিল্ম নিবিৰ আৰু তৰা অহা 20 এপ্ৰিলত তেওঁলোকৰ ইউটিউব চেনেল বাদিজত ৰিলিজ কৰা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শ্বৰ্ট ফিল্মখনৰ শেষত তেওঁলোকৰ মাজৰ কি সম্বন্ধ আছে, অৰ্থাৎ ৰাব্বানী আৰু চেলেষ্টিৰ মাজত ফ্ৰেণ্ডশ্বিপ নে ভালপোৱাৰ সম্বন্ধ আছে, সেই বিষয়ে তেওঁলোকে প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে। আৰু আমিও অতি আগ্ৰহেৰে 20 এপ্ৰিললৈ বাট চাই থাকিলোঁ এই শ্বৰ্ট ফিল্মখন চাবলৈ। এই ভিডিঅ'টোত বাছ ইমানেই। থেংক ইউ ফৰ ৱাচিং। বাই বাই। তুমি মই ধুলিয়া